পত্নীক বিচাৰি হাবাথুৰি খাইছে এজন স্বামীয়ে। ইনাই বিনাই কান্দিছে দুৰ্ভগীয়া স্বামীজনে। গঢ়িছিল এখন সপোনৰ সংসাৰ, কিন্তু নিৰ্মিষতে সকলো সপোন ভাঙি হ'ল চুৰমাৰ। পৰপুৰুষৰ লগত গুচি গ'ল দুৰ্ভগীয়া স্বামীজনৰ পত্নী। এয়া চাক পত্নীক হেৰুৱাৰ বেদনাত কেনেদৰে হিয়া ঢাকুৰি কান্দিছে এইজন স্বামীয়ে। কেৱল পত্নীয়েই নহয়, হেৰুৱালে দুটাকৈ সন্তানকো। ঘৰ বনোৱাৰ মিস্ত্ৰীৰ লগতে সন্তানসহ গুচি গ'ল পত্নী। এই ঘটনাটো সংঘটিত হৈছে মৰিগাঁও জিলাৰ ভূবন্ধাত। মই উপযুক্ত হৈছে তেওঁক মই অপৰাধ দিম। কাক লৈ মই থাকিম ঘৰত? হয়তো গণেশ